এটিএমৰ নম্বৰ বিচাৰে লগতে আপোনাৰ ধৰক লাষ্টৰ 4টা সংখ্যা দিব লাগে বা সেইকেইটা দিয়াৰ পিছত আমিও নাজানি পেলাই ফটকৈ হঠাৎকৈ আমি এই নম্বৰবিলাক দি দিওঁ আৰু দিয়াৰ পিছত কি হয় আমাৰ সকলো পইচাবিলাক এটিএমৰ পৰা মানে গুচি লৈ যায়। আজি মই এনেকুৱা এটা ভিডিঅ' আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। এনেকুৱা ঘটনা এটা আজি মোৰ লগতে হৈছে। আজিলৈকে মই এটা মানে ইয়াৰ আগতে এদিন মোৰ ফোন আহিছিলে। ফোন আহোঁতে মোক ফোনতে ফোন কৰিছিলে যে সিহঁতে ষ্টেট বেংক অফ ইণ্ডিয়া হেড অফিচৰ পৰা আজিৰ পৰা কৈছে যে মোৰ এটিএমখন মানে ব্লক হ'ব বা মানে ডকুমেণ্টছ নিদিয়াৰ কাৰণে মানে ভেৰিফাই কৰাৰ কাৰণে সিহঁতৰ ডকুমেণ্টছ লাগে লগতে এটিএমৰ শেষৰ 4টা সংখ্যা লাগে নহ'লে আৰু এটিএমখন মানে সিদিনাখনে মানে লগে মানে ব্লক হ'ব। মোক কৈছে সিহঁতে যে এটিএমৰ লাষ্টৰ 4টা সংখ্যা দিলে এটিএমখন মানে কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে তাৰ আগদিনাখন মই গুৱাহাটীৰ লাখটিকাত মই এটিএমৰ পৰা টকা উলিয়াইছোঁ 2000 টকা। গতিকে মোৰ যদি এটিএমত ব্লক হ'ল তেতিয়াহ'লে মই পইচা কেনেকৈ উঠাম? কিন্তু মই এইখিনি আগৰ পৰা মানে জনাৰ কাৰণে মোৰ পৰা নম্বৰ সিহঁতে ল'ব নোৱাৰিলে। পাছত মোৰ লগত মানে কথোপকথন হৈ পেলাই মই অকণমান কাজিয়া লাগিলে, সিহঁতে ফোন কাটি দিলোঁ আৰু মই আৰু একো কৰা নাই। কিন্তু আজিৰ ডেটতো মোৰ তেনেকুৱা এটা ছেম কেছ হৈ গ'ল। আজি মোক ফোন কৰিছে, সিহঁতে কৈ আছে মোৰ এটিএম বন্ধ হ'ব, ব্লক হ'ব, ভেৰিফাই কৰাৰ কাৰণে সিহঁতে মানে এটিএমখন ব্লক কৰিব। গতিকে সিহঁতক মই এটা মানে এটিএমৰ নম্বৰবিলাক দিব লাগে। কিন্তু মই যোৱাকালিও মই এটিএমৰ টকা উলিয়াইছোঁ, মোৰতো এটিএমখন চলি আছে এতিয়ালৈকে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কল মোৰ কিছুমান আজি এনেকুৱা ধৰণৰ মানে বিপদৰ সন্মুখীন হয়তো আপোনালোকেও হ'ব পাৰে। গতিকে সেইকাৰণে মই আগতীয়াকৈ জনাই দিছোঁ আপোনালোকক সকলোৱে মানে সাৱধান থাকক। আজি এতিয়া আমাৰ ষ্টেট বেংক যিকোনো বেংকৰ ফালৰ পৰা মানে কোনো ধৰণৰ কল নাহে। যদি সিহঁতৰ কিবা দৰকাৰ থাকে আপোনাক ফোন কৰি মাতিব বা সিহঁতৰ অফিচৰ ফালৰ পৰা মানুহ ঘৰত ডাইৰেক্ট আহিব, কিন্তু কোনো ধৰণৰ ফোন বা কোনো ধৰণৰ মেছেজ মানে সিহঁতে নিবিচাৰে ফোনৰ যোগেৰে। গতিকে আপোনালোকে এইটো কেতিয়াও ভুল নকৰিব, যাতে নেক্সট টাইম আপোনালোকৰ লগতো এনেকুৱা ধৰণৰ কোনো বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। আজি জনা মানুহলৈ কথা নাই, নজনা মানুহৰ কাৰণে খুবেই দিগদাৰী এইটো। আমাৰ ঘৰত আৰু বহুত বয়সীয়াল মানুহ আছে যিবিলাক মানে ধৰণৰ মানে বিপদৰ সন্মুখীন হৈ যায়। কেতিয়াবা ওপৰৰ পৰা অচিনাকি নম্বৰে ফোন কৰি পেলাই এটিএমৰ নম্বৰ বিচাৰে, কিবা কৰে, লাষ্টত কি কৰে এটিএমত যিমান টকা থাকে গোটেই টকাখিনি উলিয়াই লৈ যায়। গতিকে আমি নিজেই সাৱধান হ'ব লাগিব। আমি যেতিয়া সাৱধান থাকিম আমাৰ পৰা কোনোৱে একো মানে বেয়া সুবিধা ল'ব নোৱাৰে। গতিকে আজি মই তেনেকুৱা ধৰণৰ কিছুমান কথা পাতিছোঁ সিহঁতৰ লগত। মই মানে ফেক কলৰ লগত মোক যেতিয়া ফোন কৰিছিলে মই গোটেইখিনি গম পালোঁ। গম পোৱাৰ পিছত মই লাষ্টত মই নিজে উল্টা সিহঁতক মই মানে সুধিছোঁ যে সিহঁতৰ এড্ৰেছ কি, ক'ত ঘৰ, কি কথা। মই যেতিয়া বেছিকৈ মই মানে প্ৰশ্ন কৰিলোঁ সিহঁতে ফোনটো কাটি দিলে। তো তেনেকুৱা ধৰণৰ কেইটামান মোৰ ভইচ মানে ৰেকৰ্ডিং আছে 3-4টামান, সেইকেইটা মই আপলোড দি দিছোঁ ইউটিউবত, আপোনালোকে শুনিব। আৰু লগতে ইউটিউবৰ এই মোৰ নতুন চেনেলটো মই হয়তো চলাবলৈ ইমান জনা হোৱা নাই এতিয়ালৈকে। গতিকে কিবা ভুলভ্ৰান্তি হ'ব তাৰ কাৰণে ক্ষমা কৰি দিব।